খাইছা ধুনু? তিল পিঠা। Pilau, mas, bilahi. কি নাম হৈছিলে দীপিকা নেকি? দীপিকা নহয়, তাইক বিয়ালৈ মাতিছে এইটো। Kakura. Akhir nama apa nih? Telepon lah. Hah? Poko. Oh, tadi tadi kita tahu foto. Ini kah? Hai. Hai quá. Hai quá. Không mày hai quá kìa. কলডিলে আলুৱে ভাজিছোঁ। আহিব নহয়, আহিলে কালি। এয়া আমাৰ এয়া বৌ হয়, এয়া বৰজনা আজি নাহিলে। আমি আজি উৰুকা খানা একেলগে খাম বুলি কৈছিলোঁ, কিন্তু বৰজনা নাহিল। ভতিজা ল'ৰাটোৱে আৰু বৌয়ে আহিছে, চাহ একাপ দি লৈছোঁ। আৰু এইফালে আমাৰ নিকিয়ে এয়া লোকেল মুৰ্গী বনাই আছে এয়া দেই। খন দে। এয়া আমাৰ ভতিজা ল'ৰাই আজি হাঁহ বনাব। আজি আমাক হাঁহ খুৱাব বনাই। চাওঁ মুখখন দেখুৱাই দে। এয়া আৰম্ভ কৰিছে। এয়া হাঁহ আনিছে আৰু এয়া আলু পিঁয়াজ এয়া যোগাৰ কৰি লৈছে। আলু পিঁয়াজ আৰু এয়া নহৰু আৰু এয়া হ'ল কোমোৰা, জহা কোমোৰা। এয়া দি পেলাই আজি হাঁহ বনাব। আমি বহুত দিন হাঁহ খোৱা নাই। আমি বহুত বছৰ বুলি ক'ব লাগিব। আমাৰ দেউতাকে হাঁহ নাখায়, সেইকাৰণে আমিও নাখাওঁ, কিন্তু খাবলৈ মন থাকে। আজি আমাৰ চুনুৱে হাঁহ আনিছে আৰু আমি মাছ আনিছোঁ আৰু লোকেল মুৰ্গীও আনিছে। আজি আমি দুই ঘৰ মিলি আজি উৰুকাৰ খানা। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আজি চুনুৱে কেনেধৰণে হাঁহ বনায়। এবাৰ শিকাই দিয়া হ'ল আৰু তাতে এইকেইদিন অলপ দাম কণী দিয়াবিলাক কণী দিয়াবিলাক আছে, নাই 10টাহে আছে। বিকিলে নহয়। কণী কণী দিয়াটো জাতটো কি আছিলে? কি বস্তু? সেইটো জাতটোতো লেয়াৰ বুলি কয়। সেইটো লেয়াৰ বুলি কয়। এইটোও লেয়াৰ, সিহঁতৰ লেয়াৰ। সিহঁতৰ এইটো লেয়াৰ নাম আছে। নাম আছে। বিকিলে আকৌ কণী দিয়াটো এতিয়া গাহৰি কিমান আছে? পোৱালি দি আছে ন। এতিয়া বিহু বুলিতো চাগে বহুত বিক্ৰী কৰিলি। হা? বিহু বুলি এতিয়া কিমান বিকিলি? বিহু বুলি নহয়, মই বিহু নহয়, খ্ৰীষ্টমাছ বুলি বেছি। খ্ৰীষ্টমাছত কিমান পালি?
30টামান বেচিছ এতিয়া মিনিমাম পূজা পইচা মানুহ কিমান আছে। পালি মিনিমাম পইচা মানে কি আৰু এটা একেবাৰে 22,000 মানকে এটাত পালি যদি সৰু আনে হা মানে কোনোবাই সুধিব লাগে তেতিয়া সেইটো কিমান লয় ইয়াৰ লোকেল মুৰ্গী ইয়াৰ হৈছে ইয়াৰ ভিতৰত বনাইছোঁ বাহিৰত হাঁহ বনাইছে আৰু ইয়াত মাছ বনাইছোঁ মাছ আৰু পাতিলাও মাছ এয়া হৈছে আৰু এতিয়া ইয়াত মান ধনিয়া অকণমান দি দিম মান ধনিয়া দিছোঁ এয়া হৈ গ'ল আৰু তৰকাৰী খালি মান ধনিয়া অকণ দি নমাই দিম আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মাঘৰ বিহু উৰুকাৰ নিশা আজি সকলোৱে ঘৰে ঘৰে ভোজ ভাত খায় আৰু আমিও আজি আমাৰ নিজৰ পৰিয়ালৰ ভিতৰতে আমাৰ বৰজনা আৰু আমাৰ ঘৰৰ মানে একেলগে খাইছোঁ আৰু সেই বনাই বাহিৰতো বনাইছোঁ ভিতৰতো বনাইছোঁ আৰু বনাই এতিয়া হৈ গ'ল আৰু এতিয়া সময়ো 10টা বাজে আৰু এতিয়া আমি মানে আমাৰ জোৱাই আহি পোৱাহি নাই তেওঁ অকণ বাহিৰত আছে সেইকাৰণে অকণমান ৰৈ আছোঁ আৰু অলপ পিছতে আমি খোৱা আৰম্ভ কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব অঁ ভিডিঅ' কৰিছে আকৌ তোক কথা ক'ব পাৰে নে কিয় কৈ আছো হে বিকিলে দেখিলে আহা এইফালে আহা আহা আহ এইফালে আহা দেহা উঠা হ'ল আৰু কৃষ্ণ